ৰাজেন ইউনিভাৰ্ছৰ কবিতাৰ লিখক আৰু বেয়া চুলিৰ অধিকাৰী হয় মই ৰাজদীপ ৰাজেন ইউনিভাৰ্ছৰ পৰা আৰু আজি আমি ইয়াতে আহিছোঁ বিচাৰি এটা প্ৰশ্নৰ উত্তৰ যে এক মাহ আগতে দিয়া গিভঅৱেৰ ৰিজাল্ট কি হ'ল সো যোনে নাজানে এটা আমি ৰাজেন ইউনিভাৰ্ছ চেনেলৰ পৰা গিভঅৱে কৰা কথা আছিলে আৰু সেই গিভঅৱেটো আছিলে যে এটা স্মাৰ্টফোন মাইক্ৰ'মেক্স IN1B তো 31st জানুৱাৰীত গিভঅৱে এণ্ট্ৰি ডেট খতম হৈ গ'ল আৰু এতিয়া আমাক লাগে উইনাৰ কোন ৰাইট সো আমি ইয়াতে আজি আহিছোঁ উইনাৰ বিচাৰি তো মই ইনষ্টাগ্ৰামত লাইভ অহা কথা আছিলে বাট টেকনিকেল ইছ্যুজ আৰু জিঅ' চিমৰ কাৰণে লাইভ অহা নহ'ল আৰু লাইভ আহিলে হয়তো আপোনালোকক ইমান ভালকৈ দেখাব নোৱাৰিলোঁ হয় তো মই এতিয়া আপোনালোকক বেছি বকি নাথাকোঁ বা অশান্তি দি নাথাকোঁ ডিৰেক্টলি আমি প্ৰচেছটোলৈ যাওঁ য'ত আমি গিভঅৱে কৰিম চ' মই আগতে স্ক্ৰীন আছে তো আপোনালোকক এতিয়া দেখাবলৈ গৈ আছোঁ যে গিভঅৱে প্ৰচেছটো আমি কেনেকৈ কৰিম চ' লেটছ ষ্টাৰ্ট তো এইটো আমাৰ পেজ গিভ লেব য'ৰ পৰা মই গিভঅৱে কম্পিটিশ্যনটো পাতিছিলোঁ তো এতিয়া আমি যাব লাগিব মেনেজ গিভঅৱেজ আৰু মেনেজ গিভঅৱেত ইয়াতে লিখা আছে 408টা এণ্ট্ৰিজ মই বহুতখিনি এক্সপেক্ট কৰিছিলোঁ কিন্তু বহুত কম হ'ল এতিয়া আমি উইন মাইক্ৰ'মেক্স IN1Bত যাম ইয়াৰ ভিতৰত গ'লে আমি গম পাম যে কোনে পাৰ্টিচিপেট কৰিছে বা কিমানজনে পাৰ্টিচিপেট কৰিছে তো ইয়াতে আপুনি দেখিব পাইছে যে 68 ইউজাৰ্ছে পাৰ্টিচিপেট কৰিছে এটলিষ্ট 100টাতো হ'ব পাৰিছিলে চ' পিক উইনাৰ্ছ এতিয়া পিক উইনাৰ্ছত গ'লে আমি ইয়াতে পাম যে কোনে জিতিব আমি ইয়াৰ পৰা চিলেক্ট কৰিব পাৰিম তো ইয়াতে লিখা আছে পিকিং উইনাৰ চিলেক্ট auto pick next to each prize below and we will automatically draw a winner from the entry poll তো ইহঁতে মানে গিভ লেব ৱেবছাইটটোৱে নিজে তাৰ পৰা পাৰ্টিচিপেণ্টবোৰৰ পৰা যিকোনো এজনক উঠাব যে যিকোনো এটা পাৰ্টিচিপেণ্টক ল'ব তো এতিয়া আমি অটো পিকত ক্লিক কৰিম তো অটো পিকত ক্লিক কৰাৰ লগে লগে হোল্ড ইউৰ হাৰ্টছ উইনাৰ আহি আছে তো য়েছ তো আজি আমাৰ গিভঅৱেৰ উইনাৰ হ'ল ভাস্কৰ ৰাভা এণ্ড ভাস্কৰ ৰাভা এতিয়া আমাৰ লৈ যাব মাইক্ৰ'মেক্স IN1B তো ভাস্কৰ ৰাভাই এই ফোনটো জিতিছে আৰু তেওঁ জিতাৰ মাধ্যমটো হৈছে যে লাইক আৱাৰ পেজ অন ফেচবুক চ' ভাস্কৰৰ এণ্ট্ৰি আমি চাম এতিয়া দে তেওঁ 6টা এণ্ট্ৰিয়ে কৰিছিলে নে 2টা নে তেওঁ অধিকে লাকি লাগাতকৈ তো আমি এতিয়া এটা যিজন উইনাৰ হ'ব জানো 68টা পাৰ্টিচিপেণ্ট কৰিছিলে কিন্তু উইনাৰটো এজনে হ'ব পাৰিব তো ভাস্কৰ ৰাভা আমি আপোনাক অতি সোনকালে কণ্টেক্ট কৰিম এতিয়া ভাস্কৰৰ এণ্ট্ৰিবিলাক চাই লওঁ যে কি প্ৰচেছত তেওঁ এণ্ট্ৰি কৰিছিলে চ' দেটছ এ গুড থিং যি ভাস্কৰে গোটেইকেইটা ৱেইট এণ্ট্ৰি কৰিছিলে ছাবস্ক্ৰাইব টু দ্য ইউটিউব চেনেল শ্বেয়াৰ দ্য গিভঅৱে কণ্টেষ্ট অন ফেচবুক ফ'ল' আছ অন ইনষ্টাগ্ৰাম লাইক আৱাৰ পেজ অন ফেচবুক ছাবস্ক্ৰাইব টু ৰাজেন ইউনিভাৰ্ছ তো এইবিলাক আছিলে প্ৰচেছ আৰু মই জানো আপোনালোকেও কৰিছিলে এজনেহে জিতিব পাৰিব এই কণ্টেষ্টটো তো বেচিকেলি উপায় নাই আপোনালোকৰ লাকে চাগে এইবাৰ ফেভাৰ নকৰিলে কিন্তু বহুত ডাঙৰ মানে গিভঅৱেজ আগলৈকে লৈ আহি থাকিম আৰু ক্লাছ 7ৰ পৰা ভাবি থকা প্ৰজেক্ট এটা হ'বলৈ গৈ আছে মোৰ চেনেলত তো that's a secret actually I shouldn't have told you but হ'বলৈ গৈ আছে তো ষ্টে টিউনড আৰু ভৱিষ্যতে বহুতো গিভঅৱে আহি আছে আৰু তো মন বেয়া কৰাৰ কোনো কথা নাই আপোনালোকে নেক্সট গিভঅৱেত পাৰ্টিচিপেট কৰক আৰু আপোনালোকে নিশ্চয়কৈ জিকিব পাৰিব ইয়াতকৈও ভাল গিফ্ট খালি ছাপোৰ্ট কৰি থাকিব আৰু চাই থাকিব ৰাজেন ইউনিভাৰ্ছ আৰু ভাস্কৰ যদি চাই আছা ভিডিঅ'টো অতি সোনকালে আমি তোমাক লগ কৰিব গৈ আছোঁ তোমাৰ কণ্টেক্ট এণ্ড ডিটেইলছ আমি লৈ ল'ম তো আজিলৈ ইমানেই আশা কৰোঁ আগলৈ লগ পাই থাকিম আগলৈ আপোনালোকৰ মৰম আৰু ছাপোৰ্ট পাই থাকিম তো তেতিয়ালৈকে পিছ আউট